ঠাণ্ডা বহুত পৰিছে, ভিতৰত ৰ'দেই নাই আৰু মই অলপ বাহিৰত অলপ ৰ'দ লগাই আছোঁ, গা চা ধুই আহিছোঁ, বিৰাট ঠাণ্ডা লাগিছে। মোৰ পৰিৱেশটো চাওক, বাহিৰৰ ফালে ইফালে এইটো সূৰ্য, এইফালে পেট্ৰল পাম্প এটা আছে, এইফালে ৰাস্তা, গাড়ী মটৰ গৈ আছে আৰু এইফালে মই গলা বহি গৈছে, একদম মাতটো পূৰা বহি গৈছে। 12টা বাজিছে আৰু মই এখন চব্জি বনাম। সেইটো নিশ্চয় চিনি পাইছে, এইটো হৈছে মাছৰুম। মাছৰুম বহুতে খায়, বহুতে নাখায়। মইতো খাওঁ, ভাল পাওঁ আৰু আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। তো নমস্কাৰ নমস্কাৰ নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ, একদম বিন্দাছ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে, একদম স্ক্ৰিপ্ট নকৰাকৈ। মোবাইলত এতিয়া মোৰ চাৰ্জ নাই আৰু চাৰ্জ অলপ দি লওঁ, তাৰপিছত লগ পাই আছোঁ। এতিয়া বৰ্তমান মোৰ মোবাইলত 10% চাৰ্জ আছে আৰু মই অলপমান চাৰ্জ দি লওঁ, তাৰপিছতে আকৌ লগ পাই আছোঁ, ভিডিঅ' কণ্টিনিউ কৰি আছোঁ। চাই সোনকালে, চি ইউ। এয়া দেখিবলৈ পাইছে, মই পানী অলপমান উতলাই লৈছোঁ, পূৰা ধোঁৱা উৰি আছে। এতিয়া মই মাছৰুমখিনি ইয়াতে ধুই ল'ম ধুনীয়াকৈ, অলপমান 2-3 মিনিটমান থাকিব দিম পানীখিনিতে। তাৰপিছত যেতিয়া পানীটো অলপ কুহুমীয়া হ'ব, তাৰপিছতে নমাই পেলাই ঘটিম। এয়া দেখিবলৈ পাইছে, গৰম পানীত ঢালি দিলোঁ। গৰম পানীখিনিত ডুবাই ৰখা সময় হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ কুটি ল'ম। পানীখিনি গৰম হৈয়ে আছে, এতিয়াও ধোঁৱা ওলাই আছে, ধোঁৱা ওলাই শেষে হোৱা নাই, মানে বহুত গৰম হৈ আছে। কিবাকৈ উঠাইছোঁ পানীৰ পৰা। এইখিনিতে মই অনুৰোধ এটা কৰিম, আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আৰু যদি ভিডিঅ'টো অলপমান হ'লেও ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আৰু যদি ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু তাতো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। মই ইনষ্টাগ্ৰামতো ৰিলছ ভিডিঅ' বনাওঁ, লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পেলাই চাব। আৰু যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে ফ'ল' কৰি দিব, আৰু যদি অকণমান বেছিকৈ ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মাছৰুমখিনি কুটা হৈ গৈছে, এতিয়া আলুখিনি বাকলি গুচাই লওঁ আৰু আলুখিনি মই টুকুৰা টুকুৰকৈ কাটিম, মাংসত যেনেকুৱা চাইজত দিয়ে আৰু ডাঙৰ ডাঙৰকৈ যে সেনেকৈ দিম। এয়া মোৰ আলুখিনি কুটাও হৈ গৈছে, কিছুমান সৰু সৰুকৈ ৰাখি দিছোঁ, সেইখিনি ভাঙি দিম পূৰা গুড়া কৰি পেলাই। এতিয়া একেলগতে মই পিঁয়াজ দুটা কাটি লৈছোঁ। পিঁয়াজ দুটা অলপমান পুৰণা হৈছে, আনি থোৱাতে আছিলে, নলা গজি গৈছে। নলাখিনিও দি দিম ধুনীয়াকৈ, মিহি মিহিকৈ কাটি পেলাই, নলাখিনিও পেলাই নিদিওঁ। এইফালে পিঁয়াজ, আলু আৰু মাছৰুমখিনি একেলগে মই আদা নহৰুৰ পেষ্ট এটাও ৰেডি কৰি থৈছোঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল ঢালিম। তেল খতম, তেল নাই, কি হ'ব এতিয়া, কি হ'ব, পালোঁ কিবাকে। তেলটো একে পৰিব। এইটো শুকান ভোট জলকীয়া ঢালি দিম তাতে, এতিয়া পূৰা জাল হৈ যাব আৰু আঞ্জাটো। তেলটো গৰম হৈ গৈছে, এতিয়া পিঁয়াজখিনি ঢালি দিছোঁ, অলপ ভাজি থৈছোঁ।
ৰঙা হোৱালৈকে হালধিও দিলোঁ তাৰপিছত অলপমান ভাজি আছোঁ এয়া ৰঙা হৈছে আৰু অলপমান ব্ৰাউন কালাৰ আহিছে এতিয়া আদা নহৰু পেষ্টখিনি মই দি পেলাই আকৌ ভাজিম অলপমান সময় জলকীয়াটো দি লৈছোঁ পাহৰি গৈছোঁ মই এতিয়া আদা নহৰুখিনি দিয়া হৈ গ'ল এতিয়া গোটেইখিনি একেলগে ভাজি লওঁ মানে কেঁচা নহৰু আৰু আদাৰ যিটো গোন্ধ আছে সেইটো যোৱালৈকে অলপ সময় মই ভাজি ল'ম তাৰপিছতে আলু আৰু মাছৰুমখিনি গোটেইখিনি ভাজিম হৈ গৈছে এতিয়া আলুখিনি দি দিছোঁ ইয়াত দেখিবলৈ পাইছে আলু দি আছোঁ আলু বহুত হৈছে আৰু আলু দিলে অলপমান ভালো লাগে খাই মিঠা বেছি হয় ধুনীয়া লাগে মানে সেইটো কাৰণে মই আলুখিনি অলপ সৰহকৈ দিছোঁ আলুখিনি অলপমান মছলাখিনিৰ সৈতে একেলগে মিক্স কৰি ভাজি আছোঁ অলপ পাছত দি আছোঁ আলুখিনি অলপ সিজিব দিম এক চামুচ নিমখ দিছোঁ এতিয়া আলুটো শুকাই গৈছে মানে অলপমান ফ্ৰাই হৈছে আৰু এতিয়া মাছৰুমখিনি দি দিম এয়া মাছৰুম দি দিছোঁ আৰু গোটেইখিনি আৰু অলপমান ভাজিম মাছৰুমখিনি এতিয়া গোটেইখিনি আলুৰ লগত ভাজি থাকিম মাছৰুমৰ পৰা অলপমান পানী ওলাব আৰু পানীখিনি শুই যোৱালৈকে এইখিনি মই ঢাকন দি ভাজি থাকিম এয়া মাছৰুমৰ পৰা পানী ওলাব আৰম্ভ কৰিলে দিয়াৰ লগে লগে পানী ওলালে বহুত পানী মানে এবজৰ্ব কৰে নেকি পানী ওলাই আছে বহুত পানী ওলাব মানে ঢাকন দি ভাজি থাকিব লাগিব আৰু ব্ৰইলাৰ মাংসৰ নিচিনা পানী ওলাই থাকে অলপমান তাৰপিছতে সেইখিনি যেতিয়া শুকাব তেতিয়া গৰম পানী ঢালি দিম মোৰ ঢাকন দিয়া হৈ গ'ল এয়া দেখিব পাইছে পানী ওলায়ে আছে হৈ যাব আৰু অকণমান সময় লাগিব 10 মিনিটমান লাগিব চাগে এতিয়া পানীটো যোৱালৈ ৰ'ব লাগিব আৰু একবাৰ ঢাকন দি দিওঁ এবাৰত চাগে পানীটো হৈ যাব আৰু আলু সিজা হৈ গৈছে আলুটো ধুনীয়াকৈ সিজিছে চেক কৰি চাইছোঁ আৰু মাছৰুমখিনিও ধুনীয়াকৈ সিজি গৈছে হৈ গ'ল আৰু আঞ্জাটো মোটামুটি আৰু অকণমান 5 মিনিটমান সিজিলেই হৈ যাব খাবৰ কাৰণে ৰেডি হৈ গৈছে এয়া আজিৰ মাছৰুমৰ চব্জিখন খাবৰ কাৰণে ৰেডি হৈ গৈছে একদম এতিয়া ইণ্ডাকশ্যন বন্ধ কৰিলোঁ সেই বন্ধু বান্ধৱীসকল এয়া মই ভাত খাই আছোঁ আৰু আঞ্জাখন খাই খুবেই টেষ্টি হৈছে ধুনীয়া লাগিছে একদম আপোনালোকেও এনেকৈ খাই চাব এদিন তাৰপিছত জনাব কেনেকুৱা হৈছে মোৰতো বিৰাটেই ভাল লাগিছে খাই আৰু এটা কথা কওঁ আপোনালোকৰ এটা কমেণ্টে লাইকে আৰু ছাবস্ক্ৰাইব যদি কৰে তেতিয়াহ'লে আমি বহুত মটিভেট হওঁ ভাল লাগে এনেকৈ ছাপোৰ্ট কৰিলে আৰু বেলেগ ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাওঁ প্ৰেৰণা পাওঁ আপোনালোকে প্লিজ কৃপণালী নকৰিব লাইক কৰাত ছাবস্ক্ৰাইব কৰাত বা এটা কমেণ্ট কৰাত যাই হওক বাৰু ভিডিঅ'বোৰ আপোনালোকে আদৰি ল'ব বুলি মই আশা কৰিলোঁ একদম মই বহুত বক কৰি আছোঁ এতিয়া ভাতটো খাই শেষ হৈছে ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰণি মাৰিম নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে সকলো ভালে থাকক কুশলে থাকক সুস্থ থাকক আজিলৈ আহিছোঁ টাটা বাবাই জয় আই অসম